হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ বিজ্ঞানৰ 5 নম্বৰ অধ্যায় জীৱৰ মৌলিক একক। এই ভিডিঅ'ত আমি আলোচনা কৰিম বিশেষকৈ এই অধ্যায়ত থকা অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ, লগতে পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ, আৰু লগতে এই ভিডিঅ'টোত আমি আলোচনা কৰিম এই অধ্যায়ত থকা অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে। তো ভিডিঅ'টোত তোমালোকে সম্পূৰ্ণ চাই থাকা আৰু নিজৰ নিজৰ বহীত প্ৰশ্ন উত্তৰসমূহ লিখি ৰাখা। আৰু যদি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অধ্যায় 5 জীৱৰ মৌলিক একক এই অধ্যায়টোৰ অনুশীলনী প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তাৰ প্ৰশ্নৰ 1 নম্বৰ প্ৰশ্নটো দিছে উদ্ভিদ কোষ আৰু পানী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা পানীৰ কোষতকৈ পৃথক হয়, মানে পাৰ্থক্য লিখিব দিছে। আমি উত্তৰটো কেনেকৈ লিখিবা, তোমালোকে প্ৰথম লাইনটো লিখিবা উদ্ভিদ কোষ আৰু পানী কোষৰ মাজৰ পাৰ্থক্যসমূহ হ'ল, মানে তলত উল্লেখ কৰা হ'ল এনেকৈ লিখি পেলাই পিছত বাকচ বনাবা। বাকচত প্ৰথমটো দিবা ক্ৰমিক নং, তাৰপিছত দিবা উদ্ভিদ কোষ আৰু তাৰপিছত দিবা পানী কোষ। তো 1 নম্বৰ পাৰ্থক্যটো হৈছে উদ্ভিদ কোষৰ বহিৰুত্তম আৱৰণখনক কোবেৰ বুলি কোৱা হয়, আৰু পানী কোষৰ প্ৰথম পাৰ্থক্যটো হৈছে পানী কোষৰ বহিৰুত্তম আৱৰণখনক কোষাবৰণ বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ পাৰ্থক্যটো হৈছে উদ্ভিদ কোষৰ আকাৰ পানী কোষতকৈ ডাঙৰ, আনহাতে পানী কোষৰ আকাৰ তুলনামূলকভাৱে সৰু। 3 নম্বৰ পাৰ্থক্যটো হৈছে সাধাৰণতে স্থায়ী আৰু বৃহৎ আকাৰৰ ৰজানি থাকে, আৰু পানী কোষৰটো দিছে সাধাৰণতে অস্থায়ী আৰু অতি ক্ষুদ্ৰ আকাৰৰ ৰজানি থাকে। 4 নম্বৰ পাৰ্থক্যটো হৈছে উদ্ভিদ কোষত প্লাষ্টিক থাকে আৰু পানী কোষত প্লাষ্টিক নাথাকে। এইটো হৈ গ'ল আমাৰ উদ্ভিদ কোষ আৰু পানী কোষৰ পাৰ্থক্য। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হৈছে যে পকুকেন্দ্ৰীয় কোষ আৰু শংকুকেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য লিখা। তো ঠিক তেনেদৰেই লিখিবা পকুকেন্দ্ৰীয় কোষ আৰু শংকুকেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য হ'ল, লিখাৰ পিছত পাৰ্থক্যৰ ভিত্তিটো লিখি দিবা। তোমালোকে প্ৰথমতে বাকচ বনাবা, ক্ৰমিক নং, পাৰ্থক্যৰ ভিত্তি, পকুকেন্দ্ৰীয় কোষ আৰু শংকুকেন্দ্ৰীয় কোষৰ এনেকৈ 4টা বাকচ বনাই পিছত 1 নম্বৰ পাৰ্থক্যটো লিখিবা। পাৰ্থক্যৰ ভিত্তিটো হ'ব আকাৰ, মানে চাইজ। পকুকেন্দ্ৰীয় কোষৰ হ'ব সাধাৰণতে ইহঁতৰ আকাৰ সৰু, প্ৰায় 1 পৰা 10 মাইক্ৰন, আৰু শংকুকেন্দ্ৰীয় কোষৰটো হ'ব সাধাৰণতে ইহঁতৰ আকাৰ ডাঙৰ, প্ৰায় 5 পৰা 100 মাইক্ৰন। পাৰ্থক্য ভিত্তিৰ 2 নম্বৰটো হৈছে ক্ৰমজম। তাত পকুকেন্দ্ৰীয় কোষৰ এডাল ক্ৰমজম থাকে আৰু শংকুকেন্দ্ৰীয় কোষৰ এডালতকৈ বেছি ক্ৰমজম থাকে। 3 নম্বৰ পাৰ্থক্য ভিত্তিটো হৈছে কু অংগাণু। তাত কি কৈছে পকুকেন্দ্ৰীয় কোষত কৈছে আৱৰণী বিশিষ্ট কু অংগাণু থাকে, আৰু শংকুকেন্দ্ৰীয় কোষত আৱৰণী বিশিষ্ট কু অংগাণু নাথাকে। তাৰপিছত আৰু এটা 4 নম্বৰ পাৰ্থক্য আৰু এটা আছে, তোমালোকে চাই লোৱা, ওপৰত চোৱা। 4 নম্বৰ পাৰ্থক্য ভিত্তিটো হৈছে ৰাইবজম। পকুকেন্দ্ৰীয় থাকে 70টা ৰাইবজম থাকে, আৰু শংকুকেন্দ্ৰীয় থাকে 80টা ৰাইবজম থাকে। তাৰপিছৰ প্ৰশ্নটো হৈছে কোষৰ কোষাবৰণখন ফাটি গ'লে কি হ'ব? উত্তৰ, কোষৰ কোষাবৰণখন ফাটি গ'লে কোষস্থ পদাৰ্থখিনি বাহিৰলৈ ওলাই আহিব আৰু কোষটো মৃত্যু ঘটিব। ফলত কোষস্থ পদাৰ্থখিনিৰ সুৰক্ষা তথা দৃঢ়তাৰ বাধা সৃষ্টি হ'ব, আৰু কোষবিলাকৰ মাজত দ্ৰব্যৰ আদান প্ৰদানত বাধা জন্মিব। অনুশীলনী তাৰ পিছৰ প্ৰশ্নটো হৈছে কোষ একোটাত যদি গলজি সংগ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব? উত্তৰটো হৈছে কোষ একোটাত যদি গলজি সংগ নাথাকে তেন্তে কোষে হৰম'ন, প্ৰ'টিন, লিপিড, উৎসেচক আদি ক্ষৰণ কৰিবলৈ সমৰ্থ নহ'ব। গলজি সংগৰ অনুপস্থিতিত হোৱা কোষৰ অনুপযুক্ত কাৰ্যকৰী স্থিৰতাই কোষৰ মৃত্যু ঘটাব পাৰে। এই প্ৰশ্নৰ উত্তৰটো এইটোৱেই। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে এইটো চেপ্টাৰৰ পৰা প্ৰায় আহি থাকে প্ৰশ্নটো, মষ্ট ইম্পৰ্টেণ্ট, পৰীক্ষাত প্ৰায় আহে। কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়? এই প্ৰশ্নটো প্ৰায় তোমালোকে আহি থাকে, মষ্ট ইম্পৰ্টেণ্ট। তোমালোকে ভালকৈ লিখিলোঁ আৰু মুখস্থ কৰিবা, পৰীক্ষাত তোমালোকে প্ৰায় এইটো আহেই। উত্তৰটো কি দিছে? মাইটকণ্ড্ৰিয়াক কোষৰ কোষ অংগাণুৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়। মনে ৰাখিবা, মাইটকণ্ড্ৰিয়াকহে আমি শক্তিৰ ভঁৰাল বুলি আখ্যা দিওঁ। তো মাইটকণ্ড্ৰিয়া হৈছে কোষীয় শ্বসনৰ স্থল। ইয়াত থকা শ্বসনীয় উৎসেচকে আণৱিক অক্সিজেনৰ দ্বাৰা কাৰ্বহাইড্ৰেট আৰু লিপিড জাৰিত কৰি কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আৰু শক্তি মুক্ত কৰে। এই শক্তিৰ কিছু অংশ মাইটকণ্ড্ৰিয়াত ATP উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। যিহেতু মাইটকণ্ড্ৰিয়াই শক্তি সমৃদ্ধ যৌগৰ সংশ্লেষণ আৰু সংৰক্ষণ কৰে, সেয়ে মাইটকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়। এই প্ৰশ্নটো তোমালোকে ভালদৰে লিখি এইটো ভালদৰে মুখস্থ কৰিবা, প্ৰায় এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে। তাৰ পিছৰ প্ৰশ্নটো হ'ল কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ'টিনবিলাক ক'ত সংঘটিত হয়? কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিডবিলাক মসৃণ অন্তঃপৰিহ জালিকা আৰু প্ৰ'টিনবিলাক খহটা অন্তঃপৰিহ জালিকাত সংঘটিত হয়। তাৰপিছৰ প্ৰশ্নটো হৈছে এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে? এমিবাৰ কোষাবৰণ নমনীয় গুণ বিশিষ্ট হোৱাৰ বাবে কোষে
বাহ্যিক পৰিৱেশৰ পৰা খাদ্য আৰু অন্যান্য পদাৰ্থ খাদ্য হিচাপে গ্ৰহণ কৰে। এই প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয় আৰু এমিবাই এই প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে। তো প্ৰশ্ন যদি আহে তোমালোকে এই উত্তৰটো লিখি দিবা। আৰু আজিৰ এই ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে আশ্ৰিতি কি? আশ্ৰিতি হ'ল এখন অধ্যাবদ্ধ আৱৰণৰ মাজেদি উচ্চ ঘাৰতা অঞ্চলৰ পৰা নিম্ন ঘাৰতা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি। তো এই গতিকে আমি আশ্ৰিতি বুলি কওঁ। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া ভিডিঅ'টো বেলেগলৈ শ্বেয়াৰ কৰি দিবা আৰু কমেণ্টছ কৰি জনাই দিবা তোমালোকৰ ভিডিঅ'টো কেনেকৈ হৈছে। ধন্যবাদ।